आसाम स्टेट फुटबल फेडारेशनजों खुंफुंजानाय आसाम स्टेट प्रिमियार लीग ASPL गसाइगावनि रायमनायावबो दिनैनिफ्राय जागायबाय। 2023 मायथाइनि आसाम स्टेट प्रिमियार लीग ASPL जोलुर बादायलायनाया गुबुन गुबुन जायगायाव खुंफुंनायजों लोगोसे दिनैनिफ्राय गसाइगाव महकुमानि सिङाव थानाय रायमना फ्रेन्डस क्लाबनि गेवलां गेलेग्रा फोथाराव गबिन्द FC आरो इउनाइटेड चिरां दुवार FCनि गेजेराव जागायजेनो। दिनै गिबि सानाव रायजो राजाफोरनि थोजासे हेफाजाब मोननायनि थाखाय गसाइगाव आरो रायमना ओनसोलनि रायजो राजाफोरखौ साबायखर बावहरो आसाम स्टेट फुटबल फेडारेशननि गाहाय नेहाथारि डक्टर सांग्रां ब्रह्म बिथाङा। लोगोसे दिनैनि बे जोलुर बादायलायनायाव चिरांनि इउनाइटेड चिरां दुवार FCआ 3 गलाव गबिन्द FCखौ फेजेननो हायो। प्रथमबाৰৰ বাবে আপোনাৰ AIFFৰ CMSৰ প্লেটফৰ্মত অসম প্ৰিমিয়াৰ লীগ যেটো অসমৰ টপ লীগ বুলি কোৱা যায় এইটো আমি ষ্টাৰ্ট কৰিবলৈ পাৰিছোঁ আৰু ইয়াতে টোটেল 8টা টিমে অংশগ্ৰহণ কৰিছে। আমাৰ লোৱাৰ আসাম পাৰ্টৰ পৰা 11 ষ্টাৰ FC আছে, ইউনাইটেড চিৰাং দুৱাৰ FC আছে, গোবিন্দ বসুমতাৰী FC আছে, আপোনাৰ খৰমদাও FC আছে আৰু আপাৰ সাইডৰ পৰা ডিফুৰ পৰা আছে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC, মৰাণ টাউন ক্লাব আৰু যোৰহাট টাউন ক্লাব আৰু ডিমা ইউনাইটেড। এইকেইটা টিমৰ মাজত আমাৰ হোম ৱে বেচিছত খেলখন হ'ব। প্ৰতিখন হোম গ্ৰাউণ্ডত 8খনকৈ মেটচ হ'ব। ক'ব গ'লে দুটা ষ্ট্ৰং টিমৰ মাজত খেল আছিলে। গোবিন্দ বসুমতাৰী যিটো একাডেমি তেখেতসকলে যথেষ্ট ষ্ট্ৰং টিম বনাইছে আৰু ইউনাইটেড চিৰাং দুৱাৰ FC আপোনাৰ এটা আই লিগ 3 দল হয়, তেখেতসকলে যথেষ্ট ষ্ট্ৰং হয় আৰু খেলখন চাই ভাল লাগিছে। বহুত কম্পিটিটিভ খেল হৈছে। এতিয়া ক'ব গ'লে আমি হাৰ্ড ৱৰ্ক কৰি আছোঁ। লাষ্ট আমি আমাৰ যিটো কোকৰাঝাৰত সন্তোষ ট্ৰফি হৈছিলে, এই সন্তোষ ট্ৰফিত আমাৰ অসম দলে এটাও গ'ল নোপোৱাকৈ আমি কোৱালিফাই হ'ব পাৰিছোঁ ফাইনেল ৰাউণ্ডত। আৰু আমি এতিয়া আসাম প্ৰিমিয়াৰ লীগ কৰিলোঁ। ইয়াৰ পিছত আপোনাৰ আমি কৰিবলৈ গৈ আছোঁ ইউথ লীগ আৰু আণ্ডাৰ 17 কৰিবলৈ গৈ আছোঁ আৰু আমি অতি সোনকালে আপোনাৰ উমেন লীগ আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। তো আমি গোটেই আমাৰ যিটো অসমত ফুটবলটো যদি আমি ডেভেলপ কৰিব লাগে, আমি লীগটো আমি ডেভেলপ কৰিব লাগিব।